গাইজ গুড মৰ্ণিং। ৰাতিপুৱা শুই উঠিয়ে ফ্ৰেছ হৈ আহিলোঁ একেবাৰে আজি ফাৰ্মত আৰু মুখত ধুনীয়া এটা হাঁহি লৈ, যিহেতুকে মিষ্টাৰে মোক বিৰাটেই ধুনীয়া এটা গিফ্ট আনি দিছে, যাৰ কাৰণে মনটো মোৰ বিৰাট ভাল লাগি আছে। আৰু মনটোতে আজি ভাবিলোঁ যে আপোনালোকক মোৰ ফাৰ্মখন 360 ডিগ্ৰী আপোনালোকক দেখাই দিওঁ। আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে মোৰ ফাৰ্মখন কিমান ডাঙৰ। আৰু আজি ৰাতিপুৱাই মিষ্টাৰ এঠাইলৈ গৈছে, যাৰ কাৰণে আজি মিষ্টাৰ নাই, একেবাৰে মই অকলশৰীয়া। আৰু ভাবিছোঁ যে পটাপট কামবিলাক কৰি লওঁ, যিহেতুকে একোৱেই কৰা নাই। ৰাতিপুৱা শুই উঠি একেবাৰে ফ্ৰেছ হৈ ফাৰ্মৰ কামখিনিয়ে কৰিবলৈ আহিলোঁ। তো সকলোবিলাক কাম তেনেকৈ পৰি আছে আৰু ফাৰ্মৰ পৰা ওলাই গৈহে বাকীবিলাক কাম কৰিম। আৰু মিষ্টাৰো আহি যিহেতুকে ডিউটিলৈ যাব, তেখেতবিলাকো বনাব লাগিব টিফিন, সেইটো কাৰণে পটাপট কৰি আছোঁ সকলোবিলাক কাম। আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। যদি ভাল পায় তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলোবিলাক কৰি মেলি আজৰি হ'লোঁ আৰু অকণমান সময় বহি লৈছোঁ, যিহেতুকে ভাগৰ লাগিছে। কৰিবলৈ দেখিবলৈ যিমান সহজ, সঁচাকৈ বহুত ভাগৰ লাগে। কৰিছোঁ আৰু উপায় নাই। এইটো এটা মোৰ কাৰণে চাকৰিয়ে নহয় জানো, যিটো লৈ মই মোৰ পেটটো চলাই আছোঁ। যি কি নহওক আৰু কিবাকিবি কৰিম বুলি ভাবিছোঁ, কৰি লওঁ, পটাপট আজৰি হওঁগৈ। গা পা একোৱে ধোৱা নাই এতিয়ালৈকে, ফাৰ্মৰ কাম কৰি আছোঁ, যদিও বহুতখিনি সময় লাগে তাতে অকলে বলক তেন্তে ভিডিঅ'টো আগলৈ চাই থাকক। আৰু এটা কথা কওঁ বুলি ভাবিছোঁ, আৰু কালি মিষ্টাৰে এটা বস্তু গিফ্ট দিলে আৰু মোৰ বহুত লাগতিয়াল বস্তু এটা উপহাৰ দিলে, তাৰ কাৰণে মিষ্টাৰক ভিডিঅ'ৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। যি কি নহওক মুখামুখিকৈ তেনেকৈ কওঁ বাৰু, কালি ক'বলৈ পাহৰি থকা হ'ল, মানে বস্তুটো দেখি খুবেই ভাল লাগিলে, যাৰ কাৰণে পাহৰিয়ে থাকিলোঁ আৰু একেবাৰে ক'বলৈ কালি খুব জমাই দিলোঁ। যি কি নহওক ভিডিঅ'টো আগলৈ চাই থাকক তেন্তে। আৰু মই কি কৰোঁনো দেখিছেনে, হাবিডোখৰ এয়া গোটেই হাবি হৈ আছে। আৰু ভিডিঅ'ত একেবাৰে কচু গছবিলাক চাপৰ লাগিছে, কিন্তু নহয়, ভাবিছিলোঁ এইখিনি আজি চফা কৰিম, জুই পেলাম, যিহেতুকে ৰ'দটো দেখিলোঁ বহুতেই চোকাকৈ টানকৈ ওলাইছে, যাৰ কাৰণে নকৰিলোঁ। ভাবিলোঁ যে কাইলৈ কৰিম আৰু সেই বুলি এৰি দিলোঁ, কামটো নকৰিলোঁ। আৰু তাৰপিছত ফাৰ্মৰ পৰা ওলাই সকলোবিলাক কাম কাজ কৰি আজৰি হ'লোঁ। গা পা ধুই টিফিনৰ পৰা আদি কৰি ৰুম চুম চাফা কৰা আদি সকলোবিলাক কৰিলোঁ। আৰু আগৰ ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ যে মই নামঘৰলৈ গৈছিলোঁ, আৰু এইবিলাক কাপোৰ এনেকৈ পৰি আছে। আৰু বেলেগ কাপোৰ আছিলে বাৰু ধুবলগীয়া, সেইখিনি ধোৱা আধা ভাজ কৰিলোঁ, আৰু জাপি থোৱা আছিলে আধা, আৰু আধা এইখিনি কৰিলোঁ। যিহেতুকে সময় নাপাওঁ, ফাৰ্মতো থাকিব লাগে, যাৰ কাৰণে সময় পোৱা নাছিলোঁ। আৰু ভাবিলোঁ নাই, সেইটো চেগতে কৰি লওঁ বুলি, আৰু আপোনালোকক অকণমান ভিডিঅ' কৰি পেলাই দেখাই দিলোঁ। মিষ্টাৰে দিয়া দামী উপহাৰটো হৈছে এইটো, আৰু ইয়াৰ ভিতৰত আছে এডাল চেলফি ষ্টিক। আৰু পেকেটটো যিহেতুকে ধুনীয়া, তাৰ কাৰণে মই পেকেটটো অকণমান দেখাই দিলোঁ। আৰু মেইন চেলফি ষ্টিকডাল হৈছে এইডাল। আৰু মিষ্টাৰে কৈছিলোঁ এঠাইলৈ গৈছিলে ৰাতিপুৱা, আৰু এয়া পালেহি। আৰু অহাৰ পথতো আপোনালোকক অকণমান ভিডিঅ' কৰি দেখালোঁ। এয়া দেখিছে কিমান ককাখন্দা হৈছে, যিহেতুকে ডিউটিলৈ যাব লাগিব। মিষ্টাৰ অহাৰ পিছত পটাপট ভাত খালোঁ, যিহেতুকে তেখেতৰ ডিউটি যাবলৈ দেৰি হৈছিল। আৰু সোনকালে ভাত পানী খাই আজৰি হৈ কাঁহী বাতিও ধুলোঁ। তাৰপিছত আহিলোঁ কাপোৰ কানি ধুবলৈ, যিহেতুকে গা পাহে ধোৱা হৈছিলে, কাপোৰ ধোৱা নাছিলোঁ যিহেতুকে। আৰু সোনকালে পটাপট কাপোৰ কানিবিলাক ধুই লৈছোঁ। আৰু আকৌ যাব লাগিব ফাৰ্মলৈ, যিহেতুকে ফাৰ্মতো বহুতেই গৰম পৰিছে। পোৱালিবিলাক উঠাই দিবলৈ, মানে খেদাই দিলে যাতে পানীখিনি খায় আৰু বডিটো যাতে সিহঁতৰ ঠাণ্ডা হয়। তো সেইটো কাৰণে এইবিলাক ফাৰ্মত অহা যোৱা চলিয়ে থাকে গোটেই দিনটো। আৰু আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পায় তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
কাপোৰ কানি ধুই আৰু দুটামান কাম আছিল কৰিলোঁ। কৰাৰ পিছত আকৌ আহিলোঁ ফাৰ্মলৈ, যিহেতুকে ব্ৰইলাৰক দৰৱৰ পানী দি থকা হৈছে। আৰু দেখিছেনে মই লাঠি এডালত কেনেকৈ গ্লাছ এটা বান্ধি অলপ অলপকৈ কাপবিলাকত পানী দিছিলোঁ। আৰু উঠনি কাপোৰ ধোৱাৰ আগতে দি থৈ গৈছিলোঁ আৰু আকৌ আহিলোঁ দিবলৈ, যিখিনি থাকি গৈছিলে দৰৱৰ পানী। আৰু আজিলৈ ভিডিঅ'টো ইমানতে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আজিলৈ তেন্তে বাই বাই।